মই কি বিচাৰোঁ জানেনে মই মোৰ জন্ম ঠাই মৰমৰ যোৰহাটখনৰ পৰা শিক্ষা গ্ৰহণ কৰি এক সংস্থাপনলৈ এগৰাকী ভাল সুনাগৰিক হোৱাটো আকৌ এক শিক্ষাৰ নতুন যাত্ৰা আৰম্ভ কৰিছোঁ আপোনালোকে কেৱল আশীৰ্বাদ কৰিব দেই আজি আমাৰ প্ৰগ্ৰেম আছিলে JP কলেজত আৰু ইয়াৰ পৰাই দেখিছেনে কেনেকৈ হাত পাতি আছোঁ এইকণ সময়ত চাহকণ খাবলৈ বৰ মন যায় দুপৰীয়া সময় নহয় জানো আৰু এইফালে পৰিৱেশ চাওকচোন পৰিৱেশৰ মাজত ধুনীয়াকৈ আমি চাহৰ সোৱাদ ল'লোঁ বৰ ভাল লাগিলে আজি সঁচাকৈ এয়া ছাৰ মেমসকলে মাতিলে এখন গ্ৰুপ ফটো ল'বলৈ গ্ৰুপ ফটো ল'লোঁ তাৰপৰা এয়া কলেজৰ সন্মুখতেই বাণিজ্য মেলা আৰু গ্ৰন্থমেলা নাচাই পাৰোঁনে তাতে ঘৰৰ একেবাৰে কাষত এয়া সোমালোঁ ধুনীয়াকৈ সকলোবোৰ চালোঁ আপোনালোকেও আহিব যদি নাই অহা যোৰহাটবাসীসকলেতো জানেই আৰু এয়াতো নাৰীসকলৰ আকৰ্ষণৰ এক মূল কেন্দ্ৰবিন্দু হয়নে বাৰু ক'বচোন আৰু ইয়াতে অলপ সময় থকাৰ পিছত ফুচকা খাবলৈ আহিলোঁ বহুত দিন খোৱা নাই বোলে আইঅ' আমাৰ মৰমকণ চাওকচোন এনেকৈ আমাৰ মৰমকণ থাকক আজিলৈ বাই